নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া প্ৰতিখন পথাৰ সোণোৱালী হৈ পৰিছে, সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে প্ৰতিজন কৃষক। আৰু মই পথাৰলৈ আজি আহিছোঁ কিয়নো মোৰ আই আৰু পিতায়ে এনেদৰে এতিয়া পথাৰত ধান দোৱাত ব্যস্ত হৈ পৰিছে। তাকেই আজি আপোনালোকক দেখুৱাবলৈ বুলি মই পথাৰলৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এওঁলোকে মোৰ জীৱন এতিয়া, মোৰ আই আৰু মোৰ পিতাই দুই এতিয়া ব্যস্ত হৈ পৰিছে আঘোণৰ পথাৰত সোণগুটি চপোৱাত আৰু মই ভিডিঅ' কৰাত। এনেদৰে ধানবোৰ কাটি গৈছে, প্ৰত্যেকটো মুঠি ধান গজোৱাৰ যিটো অৱশিষ্ট থাকি যায়, নৰা বুলি কয়, সেই নৰা তেনেদৰে প্ৰত্যেকটো মুঠি সুন্দৰভাৱে বান্ধি এনেদৰে থৈ যোৱা যায়। আমি যদি গোটেই পথাৰখন যদি প্ৰত্যক্ষ কৰোঁ তেনেহ'লে দেখিম যে প্ৰত্যেকটো মুঠি এনেদৰে নৰাৰ ওপৰত জিলিকি আছে। আৰু বৰষুণৰ যি সম্ভাৱনীয়তা তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰত্যেকজন কৃষকে এনেদৰে প্ৰত্যেকটো মুঠি যাতে তিতি নাযায়, যাতে তিতিলেও শুকাই যায়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এনেদৰে থোৱা দেখিবলৈ পোৱা যায়। মায়ে ধান দাই গৈ আছে আৰু তাৰ মাজতেই যদি আমি চাওঁ কিছু সময় মায়ে ধান দাই ৰৈছে। এয়া ফৰিং ওলাইছিল, ফৰিং ধৰিবৰ বাবে মায়ে এনেদৰে জুপি আছে। যিহেতু ফৰিং কি সোৱাদ খাবলৈ ফৰিং ধৰাত ব্যস্ত। দেউতাও এনেদৰে ফৰিং জুপি আছিল, সেই সময়ত মই ভিডিঅ' কৰি থৈছিলোঁ। মায়ে ঘৰৰ পৰাই চাহ আৰু ৰুটি বনাই লৈ গৈছিল আৰু তিনিওৱে পথাৰতে আমি চাহ আৰু ৰুটি খালোঁ। মই বৰ্তমান য'ত ৰৈ আছোঁ সেইটো হৈছে টিয়ক সমষ্টি। এইফালৰ যিখিনি ঠাই আছে, এইফালে যিখন পথাৰ আছে মোৰ পিছফালে, সেই পথাৰখন হৈছে টিয়ক সমষ্টিৰ পথাৰ। আৰু এখন নৈ আছে, টিয়ক নৈখনে দুটা ভাগ কৰিছে। এইফালে আপোনাৰ টিয়ক সমষ্টি পৰে আৰু ইটো পাৰ্টত আছে আপোনাৰ মৰিয়নি সমষ্টি। দুটা সমষ্টি টিয়ক নৈখনে ভাগ কৰিছে। মই ইটো পাৰ্ট মৰিয়নি সমষ্টিটো আপোনালোকে এই মুহূৰ্তত দেখাম। বৰ্তমান এইটো পাৰত আহিলোঁ। ইটো পাৰ টিয়ক সমষ্টি মই কৈছোঁৱে যে, আৰু এইটো পাৰ আপোনাৰ মৰিয়নি সমষ্টিৰ অন্তৰ্গত। আমি যিহেতু মৰিয়নি সমষ্টিত পৰোঁ আৰু এইটো মৰিয়নি সমষ্টি। আৰু সেই যিখন নৈ দেখালোঁ সেই নৈখনে বৰ্তমান টিয়ক নৈ বুলি কয়। আৰু টিয়ক নৈখনে বৰ্তমান দুটা ভাগত ভাগ কৰি পেলাইছে। এইটো পাৰ্ট মৰিয়নি সমষ্টি আৰু সেইটো পাৰ্ট টিয়ক সমষ্টি। হৌৱা 5টাকৈ মহ পথাৰত এৰাল দি থোৱা আছে। 5টাকৈ মহ, কিন্তু বৰ্তমান সময়ত যদি আমি গাঁওসমূহত দেখোঁ মহ দেখিবলৈ পোৱাই নাযায়, কিন্তু আমাৰ গাঁৱৰ এঘৰত এনেদৰে 5টাকৈ মহ আছে আৰু পথাৰত এৰাল দি থোৱা আছে। গোটেইখন সোণালী পথাৰ বুলি ক'ব লাগিব। কৃষকৰ সপোনৰ পথাৰখন বৰ্তমান শাওনৰ যি কষ্ট, সেই শাওনৰ কষ্ট আজি এয়া ফচল বুলি ক'ব লাগিব। আৰু গোটেই পথাৰখন মই আপোনালোক দেখুৱাইছোঁ। গোটেই পথাৰখনেই এক প্ৰকাৰ সোণালী ৰং হৈ পৰিছে আৰু প্ৰত্যেকজন ব্যক্তিয়ে আশা কৰে যে নিজৰ সোণালী পথাৰখন যাতে সুন্দৰ হয়। কিন্তু এইবাৰ ধান কিছু ভাল নহ'ল, বহুত ৰাইজৰ ধান কিছু ভাল নহ'ল। ধান প্ৰায় হোৱা নাই বহু সংখ্যক লোকৰ। কিছু ঠাইত যিহেতু পানীৰ এবাৰ অলপ প্ৰব্লেম হ'ল, সেইবাবে ধানৰ কিছু হোৱা নাই কিছু ক্ষেত্ৰত মই দেখুৱাইছোঁ। আৰু ক'ব লাগিব যে প্ৰত্যেকজন ব্যক্তিয়ে মনৰ আশা কৰে নিজৰ সুন্দৰভাৱে তেওঁলোকে অশেষ কষ্টৰ বিনিময়ত কষ্ট কৰি শাওনৰ মাহটোৰ পৰা আৰম্ভ কৰি জেঠৰ পৰা জেঠ আহাৰ শাওন ভাদলৈকে বহু সংখ্যক লোকে খেতি পথাৰত ব্যস্ত থাকে। আৰু সেয়াই এক প্ৰকাৰ ফচল বুলি ক'ব লাগিব। মই আপোনালোকক দেখুৱাইছোঁ সোণোৱালী ধাননি, গোটেই পথাৰখন সোণোৱালী হৈ পৰিছে। সোণগুটি ধাননিৰে উপচি পৰিছে গোটেইখন পথাৰ। মই কৈছোঁ যে এয়া বৰ্তমান মই আপোনালোকক দেখুৱাইছোঁ মৰিয়নি সমষ্টি, মোৰ নিজৰ গৃহ সমষ্টিৰ এখন পথাৰ, এখন বহুত ডাঙৰ পথাৰ। এইটো মই কৈছোঁ আপোনালোকৰ পথাৰত আছোঁ বৰ্তমান। আৰু মা দেউতাই যিহেতু আহি আছে, আমি যিহেতু টিয়ক সমষ্টিৰ পৰা আহিলোঁ, টিয়ক সমষ্টিৰ যি পথাৰ আছিলে তাত ধান দাই আজি শেষ হৈছে। আৰু মৰিয়নি সমষ্টিৰ অন্তৰ্গত যিখিনি আমাৰ ধান আছে, ধাননি পথাৰখন আছে, সেই ধানডোখৰ দাবৰ বাবে কাইলৈৰ পৰা মায়ে দাব।
দেউতাই আহিব আৰু সেয়া আপোনালোকক দেখাই আমাৰ কোনডোখৰত ধান আছে। কিছু মাটি আমাৰ বছৰজোৰাকৈ খাবলৈ হয়, কিন্তু যেনেদৰে হওক এইবাৰো কৈছোঁৱে যে বহু সংখ্যক লোকৰ ধান এইবাৰ খুব ভাল হোৱা নাই। কিন্তু সেইখিনি ধান যদি আপোনালোকে চাই খুব জোপোহা হৈছে, ভাল ধান, হৈছে এবাৰ। সেয়াই এনেদৰে খুব সুন্দৰ গোটেইখন যদি আপোনালোকে চাই চতুৰ্দিশে যদি আপুনি চায়, মই পুনৰ এবাৰ কেমেৰাটো ঘূৰাই দিছোঁ এনেকৈ, চতুৰ্দিশে যদি আপোনালোকে চায় তেনেহ'লে কেৱল সোণালী পথাৰ আৰু পথাৰ ইয়াত আপোনালোকে দেখিব। এয়া বৰ্তমান এইখিনি আমাৰ ইধৰৰ পৰা আপোনাৰ এনেকৈ দীঘলকৈ এটা চিতা আছে। এই দীঘলকৈ চিতাটো আমাৰ প্ৰায় তাত দুবিঘা মাটিৰ ধান হৈছে এবাৰ। ইয়াৰ ধানখিনি যিখিনি ধান বেয়া হোৱা নাই, খুব ভাল হৈছে। তেনেদৰে এতিয়া দেউতাৰ সপোনৰ বুলি ক'ব লাগিব, দেউতাৰ সপোনখিনি পূৰণ হৈছে। ধান তথাপিতো ইমান এটা ভাল হোৱা নাই, তথাপিতো ভাল হৈছে। সেয়াৰ বছৰজোৰাকৈ চলিব পাৰিলে সেয়াই আশা।